মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে বিশ্বৰ যিকোনো ঠাইত জাতীয় পতাকাখনেই নিজৰ দেশৰ চিনাকি দিয়ে। এই পতাকা আমাৰ গৌৰৱ। জাতীয় পতাকাখনক সন্মান কৰাটো আমাৰ কৰ্তব্য। আহাচোন আমাৰ জাতীয় পতাকা ব্যৱহাৰৰ কিছুমান নিয়ম সম্পৰ্কে আজি আমি জানো। সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে। জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। জাতীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলোমাই থ'ব নালাগে। সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে। পতাকাখন লৈ সমদল উলিয়ালে পতাকা বহন কৰা ব্যক্তিজন সদায় একেবাৰে আগত থাকিব লাগে। আমাৰ দেশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেল সমাৰোহ আদিত অইন ৰাষ্ট্ৰৰ পতাকাৰ সৈতে একে শাৰীত আমাৰ পতাকাখন থাকে। পতাকাখন একেবাৰে প্ৰথমত সোঁফালে থাকিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জাতীয় পতাকা ব্যৱহাৰৰ এই নিয়ম নীতিসমূহ পাঠটো উলিয়াই লৈ পঢ়িবা।